মই পাহাৰৰ ওপৰত উঠি আছোঁ যাই আছোঁ আৰু ইয়াত ৰখি আছে পংকজ ভাই। হেপী বাৰ্থডে পংকজ ভাই। থেংক ইউ ভাই মানে একচুৱেলি মোৰ ভাগিন হয়। তাৰপিছত আৰু ৰখি আছে আৰু এইফালে আছে আমাৰ জিন্তু ভাই আৰু এওঁ আছে এতিয়া বৰ্তমান অলপমান ফুৰি আহোঁ দে গাড়ীটো ষ্টাৰ্ট দিলোঁ। তো সেই গাড়ী স্বাগতম টু সুস্ময় ব্লগ। আৰু মই এতিয়া বৰ্তমান আছোঁ বংশৰত আৰু মানে বংশৰত মেইনলি মোৰ আজি অহাৰ কাৰণটো হৈছে আমাৰ জেঠীমা বাইদেউৰ মানে ভাগিনৰ আজি বাৰ্থডে আৰু এই বাৰ্থডেত যাই আছোঁ মই। আৰু জুবিন ব্লগ আছে এইফালে জিন্তু ব্লগাৰ আছে তো লগ কৰিছোঁ সিহঁতকো তো বলক। আৰু এতিয়া আমি বংশৰ পাম। এতিয়া বৰ্তমান বংশৰৰ ৰাস্তা দি যাই আছোঁ। তো আপোনালোকে দেখিছে কিজানি মন্দিৰ এটা আছে ইয়াত, এই মন্দিৰৰ কাষতে ইয়াত এইটোৱে হৈছে বংশৰৰ চক আৰু ইয়াত বেদান্ত আগে আগে যাই আছে আৰু আমাৰ পিছে পিছে মানে এই ইটা ভাটা কাষত ৰখি আছোঁ আমি। বেদান্ত ভাই আছে মোৰ লগত আৰু ইফালে কি ধুনীয়া পাহাৰ এইখন চাই লওক। মজা মজা মানে আমাৰ মজা আৰু ভাল লাগছে আৰু বতৰটো আজি মানে এনেকুৱা বেয়া বতৰ কৰিছে, একবাৰ ৰ'দ দিয়ে একবাৰ বৰষুণ দিয়ে এনেকুৱা তো কিবা কৰি এনেকৈ আহি আছোঁ। বৰ্তমান মই পাহাৰৰ ওপৰত উঠি আছোঁ যাই আছোঁ আৰু ইয়াত ৰখি আছে পংকজ ভাই। হেপী বাৰ্থডে পংকজ ভাই। থেংক ইউ ভাই মানে একচুৱেলি মোৰ ভাগিন হয়। তাৰপিছত আৰু ৰখি আছে আৰু এইফালে আছে আমাৰ জিন্তু ভাই আৰু এওঁ আছে কাৰ্তিক ভাই। তো লগ পালোঁ ভাল লাগিল। এতিয়া আমি ঘৰত যাওঁ ব'লক। আৰু এনেকৈ পাহাৰৰ ওপৰত উঠি আছোঁ বগাই আছোঁ আৰু তামাম পিছল মজা। আৰু এইফালে ভিতৰত যাই দেখিলোঁ পায়স ৰেডি, ইফালে ভাত আঞ্জা ৰেডি হৈ গৈছে আৰু এইফালে ভিতৰত মানে মানুহ মানে তামাম। আৰু আমি এনেকৈ চাহ তাহ খাই ল'লোঁ। চাহ তাহ খাই মানে বহি আছোঁ অলপ। ভাই কি অলপ কিবা কওঁ মানে খোৱাই জীৱন বুলি যে কয় খাব লাগে ভাই, তামাম খাব লাগে ন। আৰু মই যিহেতু খোৱা চাব নাপায় খোৱা চাব নাপায় কিয় খাব লাগে। বাকী মিণ্টু ভাই বাকী খবৰ পাতি ভাল তোমাৰ? মাৰা এটা হেণ্ডছেক। ভাল পুৰা ইনষ্টাগ্ৰামত পুৰা পপুলাৰ আৰু মানে ইনষ্টাগ্ৰামত মানে আধা আপি ইয়াৰ পিছতে পাগল আৰু তামাম বোলে। বাকী ইউটিউবাৰ বহি আছে আমাৰ কাষত, ইউটিউবাৰ ইটো বেদান্ত ভাই। আৰু এতিয়া ভাত দিলে আৰু ভাতটো এতিয়া খাওঁ ন। জিন্তু ভাই কি খাবা তুমি এতিয়া? কি খাবা? ভাত খাবা? কি প্ৰসাদ নেকি? বৰ্তমান ঘৰৰ পৰা আহিলোঁ, আহি খালে এতিয়া বৰ্তমান অলপমান ফুৰি আহোঁ দে গাড়ীটো ষ্টাৰ্ট দিলোঁ। বলক নেক্সট লুক পাই আৰু এনেকৈ ফুৰি বৰ্তমান আমি আহি পালোঁ শুৱালকুছি। আৰু এইখন আহিছোঁ শুৱালকুছি আৰু শুৱালকুছিত মানে পাট মুগা কাপোৰৰ অভাৱ নাই। আপোনালোকে জানেই শুৱালকুছি কিহৰ বাবে বিখ্যাত? শুৱালকুছি হৈছে পাট মুগা কাপোৰৰ বাবে বিখ্যাত। আৰু শুৱালকুছিত মানে ঘৰে ঘৰে তাঁতশাল, মানে এনেকুৱা এঘৰ মানুহ নাই যাৰ নাই তাঁতশাল, মানে ঘৰে ঘৰে তাঁতশাল আপোনালোকে চাব পাৰে আহি। আৰু এই বিয়া চিয়া পাতিলে আপোনালোকে ইয়াত আহক, কাপোৰ বহুত কম দামত লৈ যাওক। আৰু এতিয়া শুৱালকুছিৰ ভিতৰে যাই আছোঁ আমি, মানে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত যাম, কিবা বালিচৰ নে কিবা এনেকৈ কয় আৰু। তো সেনেকৈ অলপ ফুৰি আহিলোঁ, ফুৰিছোঁ আহি এতিয়া ঘৰতে আছোঁ। কেক কাটিম আৰু সোনকালে ঘৰত যাব লাগিব আমি এতিয়া, আৰু সোনকালে ঘৰত যাম। ৰাতি মোটামুটি এতিয়া টাইম হৈ গ'ল 8:30 আৰু যাই দেখুৱাই আছোঁ। আছোঁ দিয়া। মামা